আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি দেখাম যে ড্ৰাইভিং টেষ্ট কেনেকৈ দিব লাগে তাকে অলপ থুলমূলকৈ দেখাব চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। এয়া হৈছে ডিব্ৰুগড়ৰ টু হুইলাৰ ড্ৰাইভিং টেষ্ট। আপোনালোকে কেনেকুৱা ধৰণে বাইকখন চলাই দেখাব লাগিব চাওক, আৰু মাজত ভৰিখন পেলাই দিলে নহ'ব, এয়া হ'ব ফেইল। ড্ৰাইভিং টেষ্টত মটৰচাইকেলৰ কাৰণে হেলমেট লাগিব, আৰু চাৰিচকীয়াৰ কাৰণে ছিট বেল্ট মৰা হ'ব লাগিব, আৰু নাম্বাৰ প্লেট ডিজিটেল হ'ব লাগিব, আৰু গাড়ীৰ গ্লাছত ব্লেক পেপাৰ মৰা হ'ব নালাগিব। বাইকৰ কাৰণে হেলমেটৰ পিছফালে ISI লিখা হ'ব লাগিব।